এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ। বাতিল হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা। ছ'চিয়েল মিডিয়াত প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পিছতেই এই সিদ্ধান্ত ছেবাৰ। ডিগ্ৰী পৰিৱৰ্তন শিক্ষাৰ দিন গণনা কৰিব ছেবাই। কি হ'বলৈ ধৰিছে অসম শিক্ষা বিভাগৰ? কেতিয়াবা প্ৰশ্নকাকত ভাইৰেল, কেতিয়াবা কঠিন প্ৰশ্ন। কি কৰিব বিচাৰিছে ছেবাই কৰ্তৃপক্ষই? আৰু এই সম্বন্ধত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুগোড়াই কি টুইটযোগে কি মন্তব্য প্ৰকাশ কৰিছে, সেই মন্তব্য আমি দেখাব বিচাৰিছোঁ। ৰনোজ পেগুৰ টুইট: হাইস্কুল শিক্ষান্ত পৰীক্ষা 13 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত আগতীয়াকৈ প্ৰকাশ হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশিত খবৰৰ পৰিপ্ৰেক্ষিতত কাইলৈ পৰীক্ষা অসম মাধ্যমিক শিক্ষা পৰিষদে এক জাননীযোগে বাতিল কৰিছে। সাধাৰণ বিজ্ঞানৰ পৰীক্ষা তাৰিখ পৰৱৰ্তী সময়ত গ্ৰহণ কৰা হ'ব বুলি ৰনোজ পেগুৱে টুইট কৰি ইতিমধ্যে জনোৱা হৈছে। কি হৈছে অসম শিক্ষা বিভাগৰ? কেতিয়াবা কঠিন প্ৰশ্ন, কেতিয়াবা প্ৰশ্নকাকত ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে।